Hi friends, welcome back to my channel. আজি বনাবলৈ লৈছো মাগুৰ মাছৰ এটা ৰেচিপি। গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো। মাগুৰ মাছৰ ৰেচিপিটো বনাবৰ বাবে মই আজি লৈছো এটা জিকা। এইটো আমাৰ ঘৰৰ জিকা হয়। এটাই লৈছো জিকা আৰু এইটো হৈছে মাগুৰ মাছটো আৰু মই মাগুৰ মাছত থকা এই লেজুৱাখিনি আঁতৰিবৰ কাৰণে এনেদৰে গৰম পানীত অকণমান সময় তিয়াই ৰাখিছিলো। মাগুৰ মাছ মাৰিবৰ কাৰণে আপোনালোকে এটা টিং বা এটা পাত্ৰত নিমখ দি অলপ সময় ঢাকন এখনেৰে ঢাকি ৰাখিব আৰু মাগুৰ মাছটো বা শিঙি মাছেই হওক বা বেলেগ ধৰণৰ মাছেই হওক নিজে নিজে মৰি যাব। তাৰ পাছত এনেদৰে গৰম পানীত পেলাই দিলে লেজুৱা ভাৱটো আঁতৰি যায়। এয়া চাওক মই মাগুৰ মাছটো এনেদৰে নিমখ আৰু হালধি দি লৈছোঁ। এতিয়া কেৰাহীত মই 3 চামুচমান জোখৰ মিঠাতেল দিছোঁ আৰু এই তেলত মই মাছখিনি ভাজি লৈছোঁ। অকণমান ইলুটি কৰি দিছোঁ। এয়া চাওক মাছ সিজি গৈছে। মই গেছ ষ্টভটো বন্ধ কৰি দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে আৰু মই এয়া মাছখিনি এনেদৰে পাত্ৰ এটাত ৰাখি লৈছোঁ। ৰেচিপিটোৰ বাবে আমি লৈছোঁ জিকা, বিলাহী, তেজপাত, শুকান জলকীয়া, পিঁয়াজ আৰু আলু কাটি লৈছোঁ। তাৰ পাছতে লৈছোঁ এয়া জলকীয়া 4-5টামান, নহৰু কেইকুহমান আৰু এটুকুৰা আদা। আৰু এতিয়া এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এয়া চাওক গ্ৰাইণ্ড কৰি লৈছোঁ। কেৰাহীত তেল গৰম হ'ল আৰু মই ইয়াতে পিঁয়াজ দিছোঁ আৰু আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো দি মই এনেদৰে লৰাই দিছোঁ। ইয়াতে অকণমান ফিছ মছলা দিছোঁ। অকণমান লৰাই দিছোঁ যাতে কেৰাহীখনত লাগি নধৰে। কেৰাহীত কেতিয়াও মছলা লাগিবলৈ নিদিব, নহ'লে ৰেচিপিটো বৰবাদ হৈ যায়। আৰু ইয়াতে মই এড কৰিছোঁ তেজপাত আৰু শুকান জলকীয়া আৰু ইয়াতে এড কৰি দিছোঁ কাটি লোৱা 2টা বিলাহী। বিলাহীখিনি ভালদৰে লৰাই দিছোঁ যাতে সোনকালে কোমলি যায়। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ছবিলাকৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব। এয়া চাওক মোৰ বিলাহীখিনি কোমলি গৈছে আৰু সময় হৈছে ইয়াতে মই ৰেডি কৰি ৰখা জিকা আৰু আলুখিনি এড কৰাৰ। আৰু মই এইখিনি এড কৰি দিছোঁ আৰু অকণমান লৰাই দিছোঁ যাতে ইয়াত মছলা আৰু হালধি সোমাই ধৰে। অৱশ্যে মই হালধি আলু আৰু জিকাত অকণমান ছটিয়াই ৰাখিছিলোঁ। প্ৰত্যেকটো ৰেচিপিতে মই এনেদৰে হালধি লগাই ৰাখোঁ যাতে ৰেচিপিটোৰ কালাৰ বেয়া হৈ নাযায়। এতিয়া অকণমান ঢাকনখন মাৰি দিছোঁ। এয়া চাওক জিকাৰ পৰা গাৰ পানীটো ওলাইছে। এইখিনি সময়তে মই ইয়াত 1 চামুচ নিমখ এড কৰি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে সকলোখিনিতে সোমাই যায়। নিমখ অকণমান বেছিকৈ লৈছোঁ কিয়নো ইয়াতে মাছখিনি দিয়াৰ পিছত মই ইয়াত আকৌ নিমখ এড নকৰোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি এতিয়ালৈকে ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। এই ৰেচিপিটো খুবেই টেষ্টি হয় আৰু খুব সহজকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া সময় হৈছে ইয়াতে মাছখিনি এড কৰি দিয়াৰ। মই এতিয়া মাছখিনি এড কৰি অকণমান মাছখিনিৰ লগত শাকখিনিৰ সৈতে মিলাই দিছোঁ যাতে মাছখিনিতো মছলা লাগি যায় আৰু মাছৰ পৰা এতিয়া ধুনীয়াকৈ ৰস ওলাব। সেইকাৰণে এইখিনি সময়তে মই 1.5 কাপ জোখৰ পানী এড কৰি উতলিবলৈ দিছোঁ। অকণমান লৰাই দিছোঁ কেৰাহীখনৰ মাজভাগত যাতে ইয়াত অকণো লাগি নধৰে কেৰাহীখনত। সেইকাৰণে আৰু অকণমান সাৱধানে লৰাব মাছ কেৰাহীত দিয়াৰ লগে লগে, কিয়নো মাছবিলাক খুব কোমল থাকে, ভাগি যোৱাৰ চান্স থাকে। সেইকাৰণে আৰু মোৰ মাছ মাত্ৰ 3 পিচহে হয়, সেইকাৰণে অলপ সাৱধানে লৰাইছোঁ আৰু এতিয়া মই উতলিবলৈ দিছোঁ। খুব ধুনীয়া চেণ্ট আহিছে, মই কি ক'ম আৰু পূৰা ভোক লাগি গৈছে মোৰ। এইখিনি সময়তে আপোনালোকে কেৰাহীখন গেছৰ পৰা নমাই ৰাখিব, তেতিয়া এনেদৰে গ্ৰেভি হৈ ডাঠ হৈ যায়। এয়া মোৰ ৰেডি হৈ গৈছে টেষ্টি য়াম্মি মাগুৰ মাছৰ ৰেচিপি। এই ৰেচিপিটো বহুত বেছি টেষ্টি হৈছে। আপোনালোকে মাত্ৰ এবাৰ ট্ৰাই কৰি চাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ। বাই, চি ইউ এগেইন। প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব কিন্তু দেই। ছাবস্ক্ৰাইবাৰ মোৰ বহুত কমি আছে আৰু কমেণ্ট এটা কৰি দিব।